হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু যাই আছোঁ আমি এইফালে আৰু লগত আছে আমাৰ গল্টে ছাৰ এতিয়া উঠি কিনে আহিছে জুতিছে তো বৰষুণৰ বতৰত দুইজনে ঘূৰি আছোঁ আজি। ঘূৰাই কাম আমাৰ খালি অহাৰ পৰা হয় গাঁওখনত ঘূৰি থাকে কাম, বেলেগ কাম নাই। এনেকুৱা ভিউ আজি বৰষুণৰ বতৰ। তো গাইজ আমি আহি পালোঁ এইফালে ইফালে আহি পালোঁ। ক'ত যাই আছোঁ আমি দেখাইছোঁ ৰ মই। তাৰমানে সেইদিনা এটা কাম দিছিলোঁ, সেই কামটো আজি সম্পূৰ্ণ হ'ল। বনাব দিছিলোঁ এইখনে, এই মুঠিটো বনাব দিছিলোঁ 400 টকা এই মুঠিটোৰ দাম। কেনেকুৱা লাগিছে, এইটো হ'ল বাঁহৰ মূৰাৰ মুঠি, এই আমাৰ যিবিলাক বাঁহ থাকে। তো কেনেকুৱা লাগিছে 400 টকা এইটো মুঠিৰ। একদম আজি কমপ্লিট হ'ল। ভাল লাগিলে মানে ইয়াতে আহিব উত্তৰকুছিত বনাবা। গাইজ মই আহি পালোঁ আৰু লগ পালোঁ আমাৰ মুন্টু ভাই, আৰু ইফালে পিছফালে আছে সুনীল দা। আজি পূৰা চবে একেলগে লগ হৈ আছোঁ আমি। তো কি ক'ম ইয়াক, তাৰপিছতে গা চা ধুই আহি মই পালোঁ এতিয়া এটা আমাৰ স্কুল ঘৰত আহিলোঁ ফিল্ডত, মানে এখন একদম গাঁৱলীয়া খেলা খেলিবৰ কাৰণে। এইটো হ'ল হকী, বাঁহৰ হকী। আমাৰ নৰ্মেলি বাঁহৰ পৰা বনাই কেনে খেলোঁ আমি। তাৰপিছত এইফালে আহি পালোঁ ফিল্ড, এইবিলাক প্লেয়াৰ্ছ। গাইজ আমি ফিল্ড আহি পালোঁ, এতিয়া ময়ো খেলিম লগত। গাইজ এতিয়া হকী খেলিম, চাই থাকক। হাৰলোঁ গাইজ এই গেম হাৰলোঁ আমি। গল্টে মৰাই আমাক হাৰলাক। এইটো আমি গেম হাৰি গেলোঁ। ৰেডি আৰু গেমৰ কাৰণে। পইণ্ট আমাৰ পইণ্ট নাকি গাইজ, আমাৰ পইণ্ট আহিল। তো গাইজ চাকা হৰাই দিলোঁ আমি নাকি দাদি না দিখাব নোৱাৰা এইগিলাখান। তো গাইজ আমাৰ লগত আহিলে এইবাৰ মুন্টু, পূৰা খেলি আছে মুন্টু বেষ্ট প্লেয়াৰ। তাৰপিছত ইফালে খেলা চলি আছে আমাৰ পূৰা একদম জোৰদাৰ খেলা, এনেকুৱা ধৰণৰ। মুন্টুই জাছত দিলাক, জোৰদাৰ খেলা চলি আছে আমাৰ ইয়াত। চাব পাৰে এনেকুৱা ধৰণৰ পূৰা জোচ তাৰমানে খেলাৰ, এনেকুৱা ধৰণৰ খেলা এইটো আমাৰ লোকেল। তো গাইজ এতিয়া আমাৰ এটা বলটো হৰাই গ'ল বৰ্তমান, পূৰা বল বিচাৰত লাগি আছে। গোটাই চুলিকেইটা এই বগা চলা পিন্ধি থকা চুলিটোৱে হৰাই পেলাইছে বলটো। এতিয়া বৃষ্টি বাজা আছে, খেলাইছিল এতিয়া লাইভ এক্সিডেণ্টত। এতিয়া খেলা খতমে বুলি ক'ব পাৰে। গোটাই পালাং বুলি গুচি পেলাই নাই, ফিল্ডিং নাই। ই বহি আছে চাপৰিটো, গল্টে চাপৰি বহি আছে। ই মানে গেমখানৰ এক নম্বৰ চাপৰিটো জানে না। আৰু এতিয়া গেমখান শেষ হ'ব, শেষ হ'ব পূৰা গেমটো অভাৰ হৈ গৈছে। এতিয়া ময়ো যাওঁ, গুৰুম্বা আছে। বাকী লগ পাম নেক্সট এপিছডত, মানে নেক্সট ভিডিঅ'টোত লগ পাম। এতিয়া কাৰণে বাই বাই। এইটা কণ্ট্ৰল কৰিব দেই। গেল মনটো গাইজ আমাৰ জিতি গেলোঁ আমি এক গেম। এতিয়া আৰু এক গেম নেক্সট শুরু হৈ আছে আমাৰ খেলা জিতিল আমাৰ শুরু হৈ গেল আৰু এটা গেম। পুরা পিলার লাগি গেছে লাইনত, চলি আছে খেলা। তো গাইজ খেলা সমাপ্ত আমাৰ শেষ। তো আজিৰ কাৰণে হৈ গেল দাদি। তো ভিডিওটো ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰি দিব দেই গাইজ।